প্ৰিয় মানুহজনে এৰি থৈ গ'লেও চাগৈ তিমান কষ্ট নহয়, যিমান কষ্ট সেই মানুহজন সলনি হৈ গ'লে হয়। অৱশেষত মই গম পালোঁ যে যেতিয়াই মানুহৰ মন ভৰি যায়, তেতিয়াই মানুহে অৱহেলা কৰিব আৰম্ভ কৰে। আচলতে কোনেও কাকো পাহৰি নাযায়। কথাটো হ'ল যে প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। মানুহৰ পৰা আঁতৰি আহিলেহে আমি মানুহৰ কথা বহুত গম পাব পাৰোঁ। আমি যেনেকৈ ডাঙৰ হৈ আহিম, আমি অনুভৱ কৰিব পাৰিম যে আমাৰ দুইখন সহায়ৰ হাত আছে, এখন নিজৰ বাবে, এখন বেলেগৰ বাবে। জীৱনটো মাথো 3টা শব্দত সামৰিব পাৰি, ই মাথো বৈ যায়।